নমস্কাৰ, আপুনিও ৮০ বা ৯০ দশকৰ সেই সোণালী সময়খিনিত জন্মগ্ৰহণ কৰিছিল নেকি? যদি সেই সময়খিনিত জন্মগ্ৰহণ কৰিছিল, তেতিয়াহ'লে আমাৰ শৈশৱকালটো আমি কেনেকৈ পাৰ কৰিছোঁ তাৰে বিষয়ে অলপমান আজি কথা পাতিম। হয়তো আপুনিও নষ্টালজিক হৈ পৰিব। ভিডিঅ'টো বহুত দীঘলীয়া নহয়, মন দি অলপমান চাব, ভাল পাব ভিডিঅ'টো। সেই সময়ৰ কথা ক'ব বিচাৰিছোঁ, আমি কি ধৰণে আমাৰ সময়বোৰ অতিবাহিত কৰিছিলোঁ। তেতিয়া বা ৰেডিঅ'ত আমি গানবোৰ শুনিছিলোঁ, বা ৰেডিঅ'তে আমি আমাৰ বিভিন্ন ধৰণৰ সংবাদ মাধ্যম যিবোৰ এতিয়া চলি আছিল, তেতিয়া আকাশবাণী বা এনেকুৱা ধৰণৰ মাধ্যমৰ জৰিয়তে আমি সেই সময়ৰ খবৰবোৰ পাইছিলোঁ। বা নাৰিকলৰ যিবিলাক গছৰ পাত আছিল, সেই গছৰ পাতবোৰ দি পেলাই আমি হাতত ঘড়ী বনাই পিন্ধিছিলোঁ, বা চশমা বনাইছিলোঁ, গছৰ পাতেৰে আৰু পেঁপা বনোৱাকৈ আদি কৰি, বা চকৰি বনোৱাকৈ আদি কৰি, আৰু কিমান যে কি বস্তু গছৰ পাত দি আমি নতুনকৈ সাজিছিলোঁ। আৰু পকেটত তেতিয়া এতিয়াৰ দৰে চকলেট, ডেইৰী বা এনেকুৱা ধৰণৰ সামগ্ৰী নাথাকিছিল। তেতিয়া পকেটত আমলখি, শিলিখা এই ধৰণৰ বস্তুবিলাকেই আছিল। আৰু ঘৰৰ বাৰীয়ে বাৰীয়ে গৈ মধুৰিআম বুটলা বা আম বুটলা, সেইবিলাকে আমাৰ প্ৰধান কাম আছিল সেই সময়ত। আৰু ফৰকাল ৰাতি যেতিয়া একদম আকাশখন নিকা হৈ আছিল বা একদম চফা হৈ আছিল, তেতিয়া মানে ঢাৰি এখন পাৰি মানে কাষত লেম্পটো জ্বলাই লৈ আকাশখনৰ ফালে চাই হাজাৰ হাজাৰ লাখ লাখ তৰা গণি মানে হাতীপতিৰ লগত চিনাকি হোৱাৰ সময় আছিল তেতিয়া। আৰু আইতাহঁতৰ বা ককাহঁতৰ তেতিয়া দিনৰ সেই সাধুবোৰ আপোনালোকৰ মনত আছেনে? তেতিয়া হয়তো সদায় সাধুবিলাকৰ ষ্টাৰ্টিঙত এখন দেশত এজন ৰজা আছিল, এনেকুৱা ধৰণৰ পৰা ষ্টাৰ্টিং হৈছিল। আৰু আমি বাৰে বাৰে সুধিয়ে থাকোঁ যে আৰু পিছৰখিনি কি, পিছৰখিনি কি? আৰু আকাশৰ সেই জোনবাইত থকা আপোনাৰ তুলসী গছজোপা মনত আছেনে, যাৰ তলত মৃগ পহু চৰি থকা বুলি সকলোৱে কৈছিল? আমি যে বিচাৰি ফুৰিছিলোঁ সেই সময়ত সেই তুলসীজোপাৰ তলৰ মৃগ পহুটো। নাজানো কিমানে সেই বস্তুখিনি কৰিছে, কিন্তু আমি 100% সেই বস্তুবিলাক, সেই সময়খিনি অতিবাহিত কৰি আহিছোঁ। আৰু সেইবিলাকে সদায় আমাক আমনি কৰি থাকে। আজিৰ প্ৰজন্মই সেই বস্তুবোৰ ক'ৰবাত নহয় ক'ৰবাত কিন্তু হেৰাই পেলাইছে। আৰু স্কুলত আমি যেতিয়া যাওঁ, স্কুলত পঢ়া শুনাকে আদি কৰি গোটেই কামবিলাক, খেলা ধূলা, গোটেই বস্তুবোৰ আমি একেলগে কৰিছিলোঁ। একে একে 2, 1 এগুণ 1, 1 দুগুণ 2, সেই বস্তুবোৰ একেলগে যে আমি গোটেই ক্লাছটোৱে মিলি চিঞৰি চিঞৰি পঢ়িছিলোঁ, গছৰ তলত হওক বা বাৰান্দাত হওক, এনেকুৱা ধৰণে। তো আজিৰ দিনত সেই বস্তুবোৰ নোহোৱা যেন দেখা পোৱা যায়। মানে আগত যি ধৰণে আমি কৰিছিলোঁ সেই বস্তুবোৰ আৰু এতিয়াৰ দিনত নাই। স্কুলৰ সময়ত সেই মানে লুকা ভাকু খেলা, চোৰ পুলিচ খেলা, চুৱাচুই খেলা, চেংগুটি খেলা, কুট কুট, কাবাডী আৰু কত যে কি খেল। আৰু স্কুলৰ পৰা আহিয়ে দৌৰি দৌৰি আকৌ পুনৰ খেলিবলৈ ওলাই যোৱা, মানে সন্ধিয়া আকৌ মানে ভাগৰে জিগৰে ঘৰলৈ ঘূৰি অহা। আৰু সেই খেলাৰ সময়খিনিতে মানে ঘামি জামি গৈ পুখুৰীত গা ধোৱা, সাঁতুৰি নাদুৰি, বা সেই সময়খিনিত যেতিয়া আমি খেলি ধূলি মানে খুব গৰম লাগে, তেতিয়া কাৰোবাৰ দমকলত গৈ পেলাই দমকলৰ মুখখনত এনেকৈ সোপা দি বহুত সময় দমকলটো মাৰি পানী ফুল হৈ যোৱাৰ পিছত অলপমান আঙুলি ফাকেৰে মানে পানী খোৱা, সেই সময়বোৰ মনত আছেনে আপোনালোকৰ? তো সেই সময়বোৰ পাৰ কৰি আহিছোঁ আমি। তেনেকুৱা ধৰণে আমাৰ মানে শৈশৱকালটো আমি পাৰ কৰি আহিছোঁ। আৰু গৰম বন্ধ দিয়া বুলি ক'লে তেতিয়া মামাৰ ঘৰত যাবই লাগিব, মানে সেইটো একদম নিয়ম। গৰম বন্ধত আপোনালোক বা আমি তেতিয়া মামাৰ ঘৰত নগ'লে নহৈছিলে। আৰু মামাৰ ঘৰত গৈ কত যে কি কাম, গোটেই মাহটো ঘৰলৈ অহাৰ কোনো মানে একো ধান্দাই নাথাকে কোনো। আৰু তাত গৈ খেলা ধূলাকে আদি কৰি সন্ধিয়া হ'লে গৰু অনা, বা সেই দবাৰ আৱাজত আমি একেলগে দবাটো যেনেকৈ মানে কোবাই সেই ধৰণে মুখে আৱাজ কৰিছিলোঁ, ভগৱানৰ নাম লৈছিলোঁ, ধূপ জ্বলাইছিলোঁ, সন্ধিয়া আইতাৰ লগত ঘোষা গাইছিলোঁ। আৰু সন্ধিয়া সন্ধিয়া জোনাকী পৰুৱাবিলাকক ধৰি পেলাই মানে যিবোৰ আমাৰ অমিতা গছ আছে, অমিতা গছৰ পাতবিলাক কাটি দিলে যিডাল ঠাৰি ওলায়, ঠাৰিবিলাকত মানে জোনাকী পৰুৱাবিলাক ভৰাই ভৰাই সেইডালে পোহৰ দিয়া লেম্প বনাইছিলোঁ। তেনেকুৱা ধৰণে টৰ্চ বনাইছিলোঁ, সেই ধৰণে খেলা। আৰু ধানৰ ছিজনততো ক'বই নালাগে, মানে পথাৰৰ পৰা ধান কঢ়িওৱা, ধান কঢ়িয়াই পেলাই আকৌ মৰণা দিয়াৰ সময়ত ধানখিনি পাৰি দিয়া, পাৰি পেলাই আকৌ গৰুকেইটা ঘূৰাই থকা গৰুকেইটা, মানে গোটেই ৰাতিটো হয়তো গৰু ঘূৰাই থাকিব লাগিব। বা ধান যেতিয়া আকৌ সৰিব, সৰাৰ পিছত উখুন মাৰা, কিমান যে কি কাম আছিল তেতিয়া সেই দিনৰ সময়বিলাকত। মানে সৰু আছিলোঁ যদিও প্ৰত্যেকটো কামৰ লগত জড়িত হৈ থাকিব লগা হৈছিল। আৰু স্কুলৰ পৰা আহি সন্ধিয়া জুই ফুৱাবলৈ মানে পথাৰৰ পৰা খৰি বুটলিবলৈ যোৱা, বা গোবৰৰ খুঁটি বুটলিবলৈ যোৱা, ধানৰ লেচেৰি বুটলিবলৈ যোৱা, সেই কথাবিলাক মনত আছেনে? মানে স্কুলৰ পৰা অহাৰ পিছতে ধান কাটাৰ পিছত আমি পথাৰলৈ মোনা এটা লৈ যাওঁ, তাতে ধানৰ লেচেৰিবিলাক বুটলি আনোঁ। লেচেৰিবিলাক বুটলি আনি পেলাই মানে তেতিয়া আকৌ আজিৰ নিচিনা নহয় মানে হোটেলে যোৱা। তেতিয়া ৰাস্তাই ৰাস্তাই মানে ধানৰ ছিজনত আপোনালোকে মিঠাই বেপাৰী দেখিবলৈ পাব, যিবিলাকে চিংৰা হওক, ৰসগোল্লা হওক, জেলেপি হওক, এই বস্তুবিলাক আনে। তো তেওঁলোকক আমি মানে ধান দি পেলাই সেই বস্তুবোৰ লৈ খোৱাৰ মানে মজাই বেলেগ আছিল। আৰু মোনাটো লৈ যেতিয়া লেচেৰি বুটলিবলৈ যাওঁ, তেতিয়া অলপ দুষ্টও আছিলোঁ। তেতিয়া ধান কাটি থোৱাৰ পৰাও কিছুমানৰ ধান মানে উঠাই লৈ আহিছিলোঁ। আৰু নিগনিৰ গাঁতবিলাক মনত আছেনে? নিগনিৰ গাঁতবিলাক খান্দি নিগনিৰ গাঁতত যে মানে মোনাই ধান ওলোৱা, সেই বস্তুবোৰ কোনোবাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। আৰু নাজানো এতিয়া ক'ত হেৰাল সেই জীয়াবোৰ, সেই পখিলাবোৰ।
মানে যিবিলাক জীয়াক আমি ধৰিছিলোঁ, ধৰি পেলাই পিছফালে সূতা এডাল বান্ধি পেলাই যে মানে হেলিকপ্টাৰৰ নিচিনা উৰি গৈছিল আৰু সূতাডাল পিছফালে লাগি ওলমি গৈ আছিল, মনত আছেনে সকলোৰে? আৰু চিলাটো নোহোৱাই হ'ল আজিকালি। মানে তেতিয়া আমি চিলাও উৰাইছিলোঁ পথাৰত, বা বতাহৰ ছিজন আহিলে আমি চিলা উৰাইছিলোঁ, ইজনে সিজনৰ চিলা কাৰ কিমান ওপৰলৈকে চিলাবোৰ যায়, সেই কথাবোৰ মনত আছেনে আপোনালোকৰ? আৰু তেতিয়াৰ মানুহবিলাকৰ প্ৰধান মানে জীৱিকা আছিল কৃষি, আৰু কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি যিহেতু চলি আছিল, আমিও যিহেতু কৃষিৰ ওপৰতে মানে নিৰ্ভৰ কৰি চলি আছিলোঁ, আৰু কৃষিৰ লগতে আমাৰ বিভিন্ন ধৰণৰ শৈশৱৰ বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে। পথাৰত মাছ ধৰা, ধান কাটিবলৈ গৈ পেলাই ধানৰ মানে যিবিলাক শুকান পথাৰ আছিলে তাতে নৰাবোৰ উঘালি দিলে তাৰ মাজত ধান পোৱা, বাৰিষা আহিলে পথাৰত গৈ মাছ ধৰা বা খেৰৰ মেজি বনোৱা, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক কাম আছিলে, সেই গোটেই কামবিলাকে আমাক সেই সময়ত মানে সদায় ব্যস্ত কৰি ৰাখিছিল। কেতিয়াও অনুভৱ হোৱা নাছিল এতিয়া যেনেকৈ ইমানবোৰ পায়ো যেন কেতিয়াবা অকলশৰীয়া বা ডিপ্ৰেশ্যনত থাকে। তেতিয়া ডিপ্ৰেশ্যন কি বস্তু একো বুজিয়ে পোৱা নাছিলে কোনেও। মই বাৰু 1998ত জন্ম, গতিকে বহুত বেছি নাপালেও কিন্তু মই বহুত বেছি পাইছোঁ, আৰু প্ৰত্যেকটো সময় মই এনজয় কৰিছোঁ, প্ৰত্যেকটো বস্তু মই পাইছোঁ। আৰু তেতিয়া মানে এতিয়াৰ দৰে মোবাইল তেনেকুৱাকৈ নাছিলে, একেবাৰে নাছিল মোবাইল তেতিয়াতো টিভি আছিল, চিৰিয়েল আছিল, মহাভাৰত আছিল, ৰামায়ণ আছিল, কৰ্মা বুলি এখন আছিল, বিক্ৰম বেতাল আছিল, শক্তিমান আছিল, সোণপৰী আছিল, বা হাতীম বুলি এখন আছিল। বিভিন্ন ধৰণৰ এনেকুৱা মানে মনোৰঞ্জন কৰিব পৰা বিভিন্ন ধৰণৰ বস্তুবোৰ আছিল, যিবিলাক চাই পেলাই লোকৰ ঘৰে খিৰিকীয়ে জুমি চাইছিলোঁ, বা লোকৰ ঘৰত গৈ বহি আছিলোঁ বহুত সময় গৈ পেলাই সেই বস্তুবিলাক চাবৰ কাৰণে। মানে তেতিয়াৰ সময়বোৰে একদম বহুত বেলেগ ধৰণৰ আছিল, আৰু প্ৰত্যেকটো দিনেই কিবা নহয় কিবা মানে নতুন কৰি যাব পাৰিছিলোঁ। তো আপুনিও যদি এই সময়বোৰ পাৰ কৰিছে জনাব কমেণ্ট কৰি। ধন্যবাদ।